নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেল চিলামনলৈ বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ আকৌ এবাৰ মই লৈ আহিলোঁ 2022 বৰ্ষৰ কেইটামান নতুন অসমীয়া হাতৰ গতিকে বৰ বেছি সময় নষ্ট নকৰি বলক আজিৰ ভিডিঅ'ৰ প্ৰথমটো হাতৰ চাওঁ এনেকুৱা কি বেগ আছে যিটো পানীত তিতাৰ পাছতহে কামত আহে বন্ধু বান্ধৱীসকল এই হাতৰটো সঠিক উত্তৰ আপোনালোকে উলিয়াব পাৰে নেকি চাওকচোন বন্ধু বান্ধৱীসকল এই হাতৰটো সঠিক উত্তৰ হৈছে টি বেগ পিছে আপোনালোকে উলিয়াব পাৰিছিলে নাই কমেণ্ট কৰি জনাব বলক দ্বিতীয়টো হাতৰ চাওঁ আপুনি তাক ধৰিলে আপুনি তাৰ হত্যা কৰিব যদি ধৰিব নোৱাৰে আপোনাৰ লগতে থাকিব বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ আপোনালোকে উলিয়াব পাৰে নেকি চাওকচোন বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ হৈছে ওকণি পিছে আপোনালোকে উলিয়াব পাৰিছিলে নাই কমেণ্ট কৰি জনাব বলক তৃতীয়টো হাতৰ চাওঁ তৃতীয়টো হাতৰ চোৱাৰ আগতে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোকো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি লওক তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰিব বলক তৃতীয়টো হাতৰ চাওঁ এনেকুৱা কি বস্তু আছে যিটো আমি যিমানেই নাখাওঁ কিয় আমাৰ পেট নভৰে বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ আপোনালোকে উলিয়াব পাৰে নেকি চাওকচোন বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ হৈছে শপত যোনটো আমি যিমানেই নাখাওঁ কিয় আমাৰ পেট নভৰে বলক চতুৰ্থটো হাতৰ চাওঁ এনেকুৱা কি ফল আছে যিটো মিঠা হোৱা স্বত্তেও বজাৰত বিক্ৰী নহয় বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ আপোনালোকে উলিয়াব পাৰে নেকি চাওকচোন বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ হৈছে কৰ্মফল যোনটো যিমানে মিঠা নহওক কিয় বজাৰত কেতিয়াও বিক্ৰী নহয় বলক পঞ্চমটো হাতৰ চাওঁ কোনটো বস্তু ছোৱালীৰ দুটা আৰু গৰুৰ চাৰিটা বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ আপোনালোকে উলিয়াব পাৰে নেকি চাওকচোন বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ হৈছে ছোৱালীৰ হাত দুখন আৰু গৰুৰ ঠেং চাৰিটা পিছে আপোনালোকে উলিয়াব পাৰিছিলে নাই কমেণ্ট কৰি জনাব এতিয়া সময় হৈছে যোৱাবাৰৰ হাতৰটো চোৱা যোৱাবাৰ আপোনালোকক সোধা হৈছিল যে ইয়াৰে কোনটো ইউটিউবৰ আচল লোগো বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ হৈছে বি লগোটো আচল লোগো এই হাতৰটো শুদ্ধ উত্তৰ দিয়া প্ৰথম 5জনৰ নাম ক্ৰমে GW ৱৰ্ল্ড FF ওৱান টেপ গেমাৰ ৰূপজ্যোতি বোৱাৰী আছামিজ চাইকো ৰোষ্টাৰ আৰু IM শশাংকৰ ইয়াৰ লগতে শুদ্ধ উত্তৰ দিয়া আন সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল গতিকে আজিলৈ ইমানে লগ পাম অন্য এটা ভিডিঅ'ত জয় আই অসম